নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভুম্পি অসম। আৰু এফালে ওলাই গৈছিলোঁ, পানী গাড়ী আহি গ'ল। যিহেতু আমি পানী কিনি খাওঁ, চব পানীটো লৈ লওঁ। তাৰপিছতে ক'লৈ গৈছোঁ, কি কথা, চব কথা ক'ম। তো চলো, বাইকৰ চাবিটোকো ল'লোঁ। আৰু এতিয়া নেক্সট হেলমেটটো পাহৰি গৈছোঁ। আৰু আপোনালোকেও পাহৰিব নালাগে, ক'ৰবাত ওলাই গ'লে বাইকত হেলমেটটো পিন্ধিবলৈ একেবাৰে নাপাহৰিব কিন্তু। তো চলো, আমি আজি ওলাই গৈছোঁ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নিৰ্মিত শ্ৰী ৰঘুপতি চাবলৈ। তো চলো, ৰঘুপতি আজি চাই আহোঁ। ঐ চলো দোস্ত, আৰু ৰেডি? চাল। আৰু এইখন হৈছে বসন্তী, এইখন লৈ যাব লাগিব। বসন্তীখন দেখাই লওঁ আগতে। আৰু ফাইনেলি আমি ওলাই গ'লোঁ শ্ৰী ৰঘুপতি চাবলৈ। 2খন বাইক, 4জন মানুহ। আৰু কোনে কোনে শ্ৰী ৰঘুপতি চালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। তো চলো, ভিডিঅ' ষ্টাৰ্ট কৰতে। আৰু আমি আজি চিনেমা এখন চাম ডিব্ৰুগড় চৌহামত, সেইটো কাৰণে আমি ডিব্ৰুগড়লৈ গৈ আছোঁ। আৰু কিছুমানে কৈছিলে টিকেট অনলাইন কৰিবলৈ, কিন্তু আমাৰ ইয়াৰ পৰা যিহেতু বেছি দূৰ নহয়, সেইটো কাৰণে আমি টিকেটটো অফলাইনে কৰিম। আৰু মানুহ বহুত ভিৰ হৈছে বোলে চৌহামত, আৰু চিনেমাখনো ভাল হৈছে বুলি শুনিছোঁ। চ' টিকেট পোৱাৰ অকণমান অসুবিধাও হ'ব পাৰে, কিন্তু যি কি নহওক থিয় হ'লেও মানে চিনেমাখন চামেই আৰু আজি। তো শ্ৰী ৰঘুপতিৰ নাম লৈ আজিৰ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। এতিয়া আমি পাইছোঁহি বগীবিল ব্ৰিজ। তো আৰু বেছি দূৰ নাই আৰু। জয় শ্ৰী ৰঘুপতি। কিমানো ৰাস্তা পদূলিকে দেখাই থাকিম আৰু, নিজকে এবাৰ দেখুৱাই লওঁ আপোনালোকক। কেনেকুৱা লাগিছে? ভাল লাগিছে না? ব্ৰহ্মপুত্ৰ পানী অলপ বাঢ়িছে নেকি, বালিচৰবিলাক নাইকিয়া হৈ গৈছে। ফাইনেলি আমি পাই গ'লোঁ চৌহামত, আৰু বাইক 2খন পাৰ্কিঙত থ'লোঁ, আৰু 10 টকা চাৰ্জো দিলোঁ। আৰু হেণ্ডেলক মাৰিবলৈ দিয়া নাই, বহুত ভয় লাগিছে, কিন্তু ভয় কৰিব নালাগে, চিকিউৰিটি থাকিব ইয়াত। আৰু হেণ্ডেলক মাৰিব দিয়া নাই সেইটো কাৰণে যে ভিতৰত বাকী বাইক সোমাই আছে, উলিয়াওঁতে অসুবিধা নহ'বৰ কাৰণে হেণ্ডেলকটো মাৰিব দিয়া নাই। চ' চিকিউৰিটিজনৰ বিশ্বাসতে বাইকখন থৈ পিনি টিকেটটো কাটি লওঁ। কি ক'ম আৰু ৰাইজ, বেয়া লাগিছে। চৌহামত আহি পালোঁ, খালি চিট নাই বোলে, হাউচফুল। আকৌ এতিয়া ক'ত যাম, কি কৰিম, থিয় হৈ চাম বুলি ক'লোঁ, নাই তথাপিও নিদিয়ে, হাউচফুল। থিয় হৈও মানুহ ভিৰ হৈ গৈছে বুলি কৈছে। ৰঘুপতি কি যায়, চলো। ফাইনেলি পাই গ'লোঁ টিকেট। জ্যোৎস্না চিনেমা 114, 80 টকা এছ চাৰ্জ, 8 টকা চেছ, 1 টকা GST, 10 টকালৈ GST। এই মা 100 টকা হ'ল। উপায় নাই, চৌহামত চিট নাপালে, এতিয়া চিট পালোঁ, সেইটোৱে ধন্যবাদ। ৰঘুপতি কি জয় হও জয়। আৰু টিকেট লৈ আছে মানুহবিলাকে নেক্সটৰ কাৰণে। ফাইনেলি পাই গ'লোঁ এতিয়া। আৰু এতিয়া 4টা বজাত শ্ব' হ'ব। এতিয়া আমাৰ বাজিছে 3:18 ন? তো বহুত টাইম আছে, কি কৰিম এতিয়া? ব'লা কিবা এটা খাই লওঁ। ঐ গুৰু চলো, খাই ল'ব, চল। ফাইনেলি 5 কেজি কিবা এটা খাই লওঁ আমি, বহুত টাইম আছে এতিয়ালৈকে, ৰখিব লাগিব ইয়াতে, আৰু দিবক ৰখিব লাগিব। কেনেকুৱা লাগিলে? ভাল, মজা হৈছে, চাব আহিব বোলে। বহুত মানুহ দেই। আৰু ৰঘুপতি কেনেকুৱা লাগিছে? তোৰ কেনেকুৱা লাগিলে? মজা আছে যে ৰঘুপতি, কিন্তু আৰু এনেকুৱা চিনেমা লাগে আমাক।
হয় নাই তো চিনেমাখন চালোঁ খুব ভাল লাগিলে আৰু কাহিনীটো বৰ ধুনীয়া কাহিনী আৰু ৰবিদাৰ ফিগাৰ এণ্ড একশ্যন অ' মাই গড সেইবুলিয়ে ক'লোঁ আৰু তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু ৰঘুপতিৰ কাৰণেতো লাইকটো বান্ধাই ইয়াৰ আৰু চেনেলটো যদি কোনোবা প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত যাতে এনেকুৱা ভাল ভাল চিনেমা হওক তাৰে কামনা কৰিছোঁ শেষত জয়টো ৰঘুপতি বাই বাই